নমস্কাৰ বন্ধুসকল, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই আছোঁ বৰ্তমান অৰুণাচল প্ৰদেশৰ লংডিং ডিষ্ট্ৰিক্টত। কালি গধূলি আহিছিলোঁ, এই ঘৰতে থাকিলোঁ। এজন দাদাৰ বাইকৰ ঘৰ হয়। একদম ধুনীয়া পৰিৱেশৰ মাজত সোমাই আছে ঘৰটি। পাহাৰৰ মাজত চাৰিওফালে পাহাৰ, আৰু আমি আজি ৰাতিপুৱাই শুই উঠি এটা ধুনীয়া ভিউ, শুই উঠিয়েই ডাইৰেক্ট পাহাৰ 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 সেউজীয়া মজা লাগিলে, আৰু সেইকাৰণে আপোনালোকক দেখাব লৈছোঁ। আৰু কালি আহিয়ে য'ত থাকিলোঁ, তেওঁলোকৰ ঘৰখনত কি ধুনীয়া পৰিৱেশ, এখন ফুলনি বাগিচা। তেওঁলোকৰ বাইদেৱে গোটেই কালেকশ্যন কৰি গোটেই ফুল তৰিছে। আপোনালোকে চাব কি ধুনীয়া এখন বাগান, ফুলৰ বাগান খুলিছে। বহুত ধুনীয়া, দেখাইছোঁ আপোনালোকক, ব'লক। আমি আহি বৰ্তমান পালোহি একদম পূৰা ভিতৰুৱা জেগা, অৰুণাচলৰ এডোখৰ যোনখন টিছা বুলি কয়, এডোখৰ টিছা নদী। যোনখন অসমৰ দিচাং নদীখন ইয়াৰ পৰা উৎপন্ন হৈছে, ইয়াৰ পৰা গৈছে টিছা নদীৰ পৰা দিচাং নদীখন গৈছে। সেইখন নদীলৈ আহিছোঁ বৰ্তমান। পূৰা শিলৰ, পূৰা এইটো ঝৰ্ণা, এইফালে শিলৰ নদী, পূৰা ধুনীয়া, পূৰা মজা। একদম ওচৰতে পাহাৰ লাগি আছে, এইফালে নদী, মজা। গাড়ীখন লৈ আহিছোঁ। গাড়ীখন পূৰা অফ ৰোড ৰাস্তা, আৰু পূৰা শিলৰ ৰাস্তা, পাহাৰৰ মাজে মাজে একদম আহি আছোঁ কিনাৰে কিনাৰে। গাড়ীখন লৈ তাৰপৰা এতিয়া আমি নামিবলৈ যাওঁ পানীত। কেনেকুৱা লাগে ব'লক, ভিডিঅ' চাই থাকক, কেনেকুৱা লাগে, মজা। নোৱাৰি তাত যাব, বহুত দূৰ আছে, ন? স্পীড কিমান দেখিছে? নমস্কাৰ। আজি অৰুণাচলত আমাৰ 3 নম্বৰ দিনত। আজি 3 নম্বৰ দিনৰ দিনা আমি ঘৰলৈ উভতিব লাগিব। আজি কাতি বিহু হয়, আৰু সকলো অসমবাসীলৈ মোৰ ফালৰ পৰা অসমীয়া বাপতি আহোন কাতি বিহুটিৰ শুভেচ্ছা আৰু ওলগ যাচিলোঁ, মৰম যাচিলোঁ। আৰু আজি ইয়াৰ পৰা যামগৈ। আমি অৰুণাচলত থাকিছিলোঁ, 2 দিন থাকিলোঁ। আজি মৰ্ণিং এতিয়া আমি ওলাইছোঁ ইয়াৰ পৰা যাবলৈ। আৰু বহুত ভাল লাগিলে এই 2 দিন থাকি। কালি ফুৰিলোঁ, আৰু ইয়াত যিমানখিনি ফুল আছে, যথেষ্টখিনি ফুল আছে, ক'বলৈ বাকী নাই। আৰু বিভিন্ন ফুল আছে ইয়াত। ফুলৰ পৰা কিন্তু তেওঁলোকে তাৰ মাজত কিছুমান ভাল লগা ফুল আমাক দিছে, ঘৰলৈ বুলি উপহাৰ দিছে। ভাল লাগিলে। উপহাৰখিনি দেখাইছোঁ, ফুলখিনি দেখাইছোঁ, কি ফুল দিম ৰ'ব, দেখাই আছোঁ। আমাক এইখিনি ফুল দিছে, নামবিলাক নাজানো, আৰু বিভিন্ন ধৰণৰ ফুল। আৰু এইটো বাঁহ গছ, এইটো ফুলৰ বাঁহ হয়। এইটো আপোনাৰ নয়নতৰা হয়, পিংক নয়নতৰা, হোৱাইটো দিছে। আৰু আমি 3জন আহিছিলোঁ, চবকে নিজৰ 3টা টোপোলা দিছে, চবৰ কাৰণে 3টা টোপোলা দিছে। ধুনীয়া ফুল, বহুত ফুল আছে ইয়াত, কিন্তু তাৰে মাজত আৰু চবটো নিব নোৱাৰোঁ। তেওঁলোকৰ কাৰণেও ৰাখিছে, কালেকশ্যন ৰাখিছে ধুনীয়া, চব নিব নোৱাৰোঁ। তাৰে মাজত যিখিনি আৰু দিছে তেওঁলোকৰ উপহাৰ হিচাপে, সেইখিনি লৈছোঁ। ভাল লাগিছে, যথেষ্ট ধুনীয়া ফুল।
ধুনীয়া পৰিৱেশ। পাহাৰৰ মাজতো যে ইমান মানে পাহাৰ কাটি কাটি যে ঘৰ বনায়, তাতো যে ইমান ধুনীয়াকৈ ফুলৰ বাগান এখন তৰিছে, কিন্তু মানিবলগীয়া কথা, একদম মানিবলগীয়া। এই আমি গৈ আছোঁ অসমৰ ফালে, আমাৰ নিজৰ জেগালৈ, লংডিঙৰ পৰা গৈ আছোঁ। এয়া ধুনীয়া ৰাস্তা, চাই লওক আপোনালোকে, পাহাৰীয়া ৰাস্তা, কি ধুনীয়া। পাহাৰীয়া মই ভয়ামৰে তই পাহাৰী কলিজা যৌবন্ধু অৰিয়া মাৰিলি প্ৰেমৰ কিনুৰি। বৰ্তমান আমি এতিয়া ঘৰলৈ উভতি আছোঁ। মাজতে বহুত ধুনীয়া জেগা এডোখৰ পালোঁ, মানে ধুনীয়া জেগা বুলি ক'ব নালাগে, গোটেইটোৱে ধুনীয়া জেগা। ইয়াৰ মানে কি পৰিৱেশ, সুন্দৰ পৰিৱেশ, ৰাস্তা বহুত ধুনীয়া ৰাস্তা, বহুত ধুনীয়া ৰাস্তা। সেইটো ৰাস্তা চব অকোৱা পকোৱা ৰাস্তা। আমি এতিয়া গৈ আছোঁ, মজা লাগিছে। অকণমান মাজতে ৰখিলোঁ, অলপ ফটো চটো মাৰিছোঁ আৰু সুন্দৰ জেগা, আপোনালোক আহিব। এটা আমাৰ অসমৰ ওচৰতে লাগি আছে, সাপেখাতি, আমাৰ চৰাইদেউ ডিষ্ট্ৰিক্ট সাপেখাতি চাৰিআলিৰ পৰা ৰাইট চাইডে আহিলে কানুবাৰী সোমাই, অৰুণাচলৰ সোমাই লংডিং পায়হি। এইফালে আহি আপোনাৰ ধুনীয়া জেগা পায়হি, ম্যানমাৰ বৰ্ডাৰ, বাৰ্মা আহি যায়। আমাৰ এইফালে আমাৰ দাদা এজন আছে, আমাৰ দাদাজনৰ লগত আহিছোঁ। এওঁ লৈ আহিছিলে আমাক, এজন মেইন মানুহ, আমাৰ ডিমৈ হয়। আমাৰ এই দাদাৰ কাৰণে দেখিবলৈ পালোঁ এইখন ধুনীয়া জেগা, এওঁ মেইন মানুহ মানে। বঢ়িয়া। লগত আমাৰ ভাইটি এটা আহিছে, এইটো ভাস্কৰ। অৰুণাচল বহুত ধুনীয়া লাগিছে, আপোনালোকে আহিব। লংডিঙত বহুত ধুনীয়া, আচলতে গোটেই অঞ্চলটোৱে বহুত ধুনীয়া। আহিব, অৰুণাচলৰ এইটো ডিষ্ট্ৰিক্ট হয় লংডিং, আহিব, সকলো আহিব, খুব ধুনীয়া। বঢ়িয়া বঢ়িয়া। আৰু গৈ থাকোঁ এতিয়া, বাটত আৰু যদি কিবা কিবি পাওঁ দেখাম আপোনালোকক। আহি ৰাস্তা কিনাৰতে এটা ঝৰ্ণা দেখিলোঁ, সৰু ঝৰ্ণা হয়, ভাল লাগিলে। তেওঁ ঠাণ্ডা পৰিৱেশ, এইটো চাই লওক ঝৰ্ণা, ওপৰৰ পৰা পাহাৰৰ ওপৰৰ পৰা বৈ আহিছে ঝৰ্ণাটি ধুনীয়াকৈ, মজা। এইটি ৰাস্তা, সুন্দৰ পৰিৱেশ, সুন্দৰ পৰিৱেশ। পূৰা ফটো লৈ আছে, আমিও ল'লোঁ ফটো, ভাল লাগিলে। গৈ আছোঁ, পামগৈ আৰু এতিয়া বৰ্ডাৰ, কানুবাৰী পামগৈ অলপ পিছতে। গৈ আছোঁ, হৈ গ'ল, যাব লাগে।